খবৰ দিব লগা আছে শুনি একে দিল খুশ হৈ যাব তাই না আপুনি বহক ঠিক আছে মই মোৰ ল'ৰাক খবৰ দিম ঠিক আছে আমি আসলে বৰ এক্সাইটেড হৈ আছো মানে ইমান দিনৰ পাছত মীনাক্ষীয়ে গান গাব বেনাৰ পোষ্টাৰবোৰ দেখিয়ে ভাল লাগি গৈছে মই কিবা গানবোৰ ভালকে আওৰাবই পৰা নাই কিবা দেখোন ফোৰ্ট এলবামৰ চব পাহৰি যাইছা সব মনত পৰিব তোমাৰ সব মনত পৰিব মানুহৰ হৈছৰবোৰ শুনা লগে লগে তুমি আকৌ সেই আগৰ মীনাক্ষীজনী হৈ পৰিবা গাৰাণ্টি আছে নে কি হৈছে আপোনাৰ ডাঙৰ খবৰ দিব লাগিছে ফোৰ্টিতে এইটো মানে ক'ব নোৱাৰা হৈ আহিছে আরে ক'ব নোৱাৰাটো হমে ইমান দিনৰ পাছত হেৰাই যোৱা ছোৱালীজনীক আমি উভতাই দিবলৈ আহিছে এটা কথা সত্য যে নিজকে বচাবলৈ তোমাক আমি বহুত কষ্ট দিব লগা হৈছিল কিন্তু এতিয়া আমি সব পাহৰিছো তুমি নতুনকৈ আৰম্ভ কৰা মই ফাইনেন্স কৰিম আৰু তাৰ পাছত মোৰ ল'ৰাৰ লগত তোমাৰ বিয়া পাতি দিম কেৱল এই নিদিয়াৰ মানুহে সুধিলে ক'বা ন' কমেণ্ট বাকী সব মই মেনেজ কৰিবা হেৰা তুমি এনেকৈ ৰৈ আছা যে বুজোৱাচোন তাই বুজোৱা একো বুজাবলৈ নাই মই মীনাক্ষীয়ে চব বুজিছে যে নিজৰ ঠাণ্ডাৰ কাৰণে আপোনালোকৰ দৰে শাক পুৰে সময়ে কেনেকৈ মুঠ সলাব পাৰে নিজকে বচাবলৈ এদিন তোমাক পাগলী সজাইছিল ঠিক তেনেকৈ নিজকে বচাবলৈ এদিন মোৰ ল'ৰাটোক মাতাল সজাইছিল চাবা নেকি সেদিন তুমি শিয়াল দৰে ভাল পোৱা সেই অবুজ ল'ৰাটোৰ আজিৰ অৱস্থা চাবা নেকি কিমান উন্নতি কৰিছে সি তাৰ হাতত যেতিয়া গীটাৰ সলনি কি জিলি দিছে চাবা নেকি মইনাও সি কেৱল তোমাৰ বিশ্বাসতে আঘাত কৰা নাছিল মীনাক্ষী নিজৰ বিবেকতো আঘাত আনিছে কেৱল দেউতাকৰ সন্মান বচাবলৈ কিমান দিনে বিবেক দংখনত তিল শেষ হোৱা মই মোৰ ল'ৰাটোক চাই আহিছো নীৰৱ দৰ্শক হৈ চাই আহিছো আৰু নীৰৱ হৈ নাথাকো পত্নী বা মাক হৈ নহয় এগৰাকী নাৰী হৈ মীনাক্ষীৰ কাষত মই থিয় দিম জাউৰীয়ে হাত চাপৰি বজাম তাইৰ গান শুনি আৰু আপুনি নাঙঠ হোৱা দেখে নাঙঠ মই আরে নিজৰ পুত্ৰ বোৱাৰীকে নাঙঠ কৰিব হে নাই এইটো কাম কেতিয়াও নহয় চাওক আমি নাকি শুনা তুমি বেলেগৰ কথা নুশুনিবা মই কৈছো মই তোমালোকক বিয়া পাতি দিম ডাঙৰকৈ পেণ্ডেল সাজি মই তোমালোকক বিয়া পাতি দিম আরে কিয়